বাল্য বিবাহ এটা সামাজিক ব্যাধি আৰু আমাৰ দেশৰ আইন অনুসৰি এই আইন বিৰোধী কাম। ইয়াক প্ৰতিৰোধ কৰিবলৈ বহু পূৰ্বে চৰকাৰীভাৱে আঁচনি গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ বাবে কঠোৰ আইনৰ ব্যৱস্থাও কৰা হৈছে। অসমত অসম ৰাজ্যিক শিশু সুৰক্ষা আয়োগ গঠন কৰা হৈছে আৰু এই আয়োগৰ কাম হ'ল যিসমূহ কণমানি বা শিশু তেওঁলোকৰ যাতে কোনো ধৰণৰ শোষণ নহয়, তেওঁলোকৰ ওপৰত যাতে কোনো অত্যাচাৰ নহয় তাৰ ওপৰত চকু ৰখা আৰু তাৰ বাবে তেখেতসকলৰ হাতত ন্যায়িক ক্ষমতাও দিয়া হৈছে। তেওঁলোকে যিকোনো বিষয়াক তলব কৰিব পাৰে আৰু যেনেধৰণে আদালতত গোচৰ চলাব পাৰি তেনেধৰণে তেওঁলোকে গোচৰ কৰি ৰায়দান কৰিব পাৰে আৰু যিকোনো বিষয়াক তেওঁলোকে যদি এই আইন উলংঘা কৰে, তেওঁলোকে আইন ব্যৱহাৰ নকৰে তেতিয়াহ'লে জবাবদিহি কৰিব পাৰে। ইমানখিনি সুবিধা থকাৰ পিছতো যোৱা 7-8 বছৰত অসমত কেনেকৈ ইমান বেছিকৈ শিশু বিবাহ হ'ল, যিখিনি অবৈধ বিবাহ, তাৰ ওপৰত বৰ্তমান মুখ্যমন্ত্ৰীয়ে পদক্ষেপ লৈ 4,000টা গোচৰ ৰুজু কৰিছে। এইটো ভাবিবলগীয়া। ৰাজ্যিক শিশু সুৰক্ষা আয়োগে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থতেই তেওঁলোকৰ যোৱা 7-8 বছৰ সময় অতিবাহিত কৰিলে নেকি? কেবিনেট মন্ত্ৰীৰ মৰ্যাদা, ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা, চেয়াৰমেন আৰু সদস্যসকলে লৈ কি কাম কৰিলে এইটো বিচাৰ্য বিষয়। মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে এনেধৰণেৰে যিসকলে এই আইন উলংঘা কৰিলে তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱাৰ আগতে যি সংস্থাক আইন বলবৎ কৰিবলৈ দিয়া হৈছিল তেওঁলোকে এই আইন বলবৎ কৰিবলৈ চেষ্টা নকৰাৰ বাবে তেখেতসকলৰ ওপৰত জবাবদিহি কৰিব লাগে। অসম ৰাজ্যিক শিশু সুৰক্ষা কমিশ্যন, এই কমিশ্যনখন ভংগ কৰিব লাগে আৰু তেওঁলোকে চৰকাৰী কাম কৰাত গাফিলতি কৰাৰ বাবে তেওঁলোকৰ ওপৰত গোচৰ ৰুজু কৰিব লাগে। এনেধৰণেৰে যিসকলে আইন উলংঘা কৰি যোৱা সময়ছোৱাত বৈবাহিক সম্বন্ধ স্থাপন কৰিলে তেওঁলোকৰ পৰিয়াল এতিয়া এনেধৰণে ধ্বংস কৰিলে ইয়াৰ দ্বাৰা এই সমস্যাটো সমাধান নহ'ব। সেই গতিকে এই বিষয়ত আইনত কেনেধৰণৰ ব্যৱস্থা আছে আৰু 7-8 বছৰত যদি কোনোবা বিবাহৰ উপযুক্ত নাছিল, এই সময়ছোৱাত তেওঁ নিশ্চয় বিবাহৰ বাবে যোগ্য হ'ল। সেই গতিকে এনেধৰণেৰে হৈ যোৱা পৰিয়ালসমূহ ধ্বংস কৰাৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক মই আঁতৰত থাকিবলৈ আহ্বান জনাইছোঁ আৰু ভৱিষ্যতে যাতে এনে নহয় তাৰ বাবে সকলোৱে জবাবদিহি ব্যৱস্থাৰে কাম কৰিব